welcome back to my channel. Namaskar. আৰু আজি অকমান বেলেগক কি কলো নাজানো সো আজি হৈছে দিৱালী সো সকলোলৈকে দীপাৱলীৰ শুভেচ্ছা থাকিল হেপী দিৱালী আৰু মই আজি মানে এনে আৰু এবিলাক কৰি আছো আৰু মই ৱাটাৰ কেন্ডেল বনাইছিলো ৱাটাৰ কেন্ডেলটো নবনিলে ফ্লপ মাৰিলে তাৰ পৰা মই কি কৰিলো মম কেডালকে দি থৈ দিছো এতিয়া ৰাতিলৈ জ্বলাম বুলি ভাবিছো কুত্তা লেতেৰা হৈ গ'ল তলটো মানে কি কৰিছো একদম পুৰা ভিতৰটো ধোঁৱা ওলাবলৈ মই জ্বলিয়ে আছে কণী পাত্তা দি লৈছিলো আৰু এতিয়া আৰু কি হ'ল ৰাতিলৈ জ্বলাম বুলি পাছত ঠিক কৰোঁ আৰু গাপাও ধোৱা নাই মই ধুবহে লাগিব মই 11টা বাজিলে মই ভাবিছিলোঁ 10টামান বাজিছে হ'বলা আৰু আজি কি স্পেচিয়েল হয় আই ডোন্ট ন' চ' এতিয়া কি কৰোঁ চ' দেখাই যাম আজি কি কৰোঁ কি নকৰোঁ চ' আজি সন্ধিয়ালৈকে বৰ বৰষুণ পৰিছে তোমাক দেখাওঁ ৰ'ব কিমান বৰষুণ পৰি আছে বুম বৰষুণ This is একদম ধাৰাসাৰ বৰষুণ কেমেৰা কৰি দেখাইছোঁ কি স্পেচিয়েল কৰিম মই অথনি কিবা কি হ'ল মই ৱাটাৰ কেন্ডেল বনাব গ'লোঁ এতিয়া মোৰ প্লাষ্টিক চিল এখন লাগে যিখন থৈ পেলাই শলিতাল এনেকৈ দি দিম কিন্তু নাই কাৰণে মই কাগজ দিলোঁ গোটেইখন ডুব গ'লগৈ প্লেনটো ফ্লপ আৰু আজি মিঠাতেল বহুতখিনি গ'লগৈ মোৰ দিছিলোঁ 5 চামুচমান মিঠাতেল ওপৰতে পানীত চ' আৰু কি হ'ব আৰু এনেই ৱেষ্ট হৈ গ'লে সোপা চ' দিয়ক আৰু যি হ'ল চাহ খাম আৰু এয়া মোৰ চাহ মালপোৱা আজি বনাইছে ঠাণ্ডা বতৰ এতিয়ালৈকে বৰষুণটো এৰা নাই চ' আৰু আজি দেৱালী গেলিল বাদ দিছোঁ আমি দেৱালী চেৱালী মোৰ আজি ইমান চখ লগাব নাই আৰু কাৰণ এনেকুৱা বতৰত একেবাৰে এতিয়া মই আবেলিহে ভ্লগ কৰিছোঁ পাপাই 4:30 বাজিলে আৰু ৰাতিপুৱা পৰা নন ষ্টপ বৰষুণ অকণো ৰখা নাই মই এতিয়া চাহটো খাই লওঁ আৰু
চেঞ্জ কৰি লৈছোঁ মই কিন্তু মই এনেকৈ ঘৰতে এতিয়াও ইল কৰিব লাগিব সন্ধিয়া লাগিলে কিন্তু মানে এতিয়াও মানে বৰষুণটো এৰা নাই মাৰিলোঁ গড্ৰেছ ক'ত লাইট দিছিল অঁ এয়া লাইট দিছিলে আমি সিবাৰ আহিছিলোঁ ইয়াতে আহিছিলোঁ দেখিছেনে একদম অৱস্থা বেয়া এয়া লাইট জ্বলিয়ে আছে চোৱা কিন্তু একদম ভাল লগা নাই আজি আহিছোঁ পিছত আহি আছোঁ সঁচাতে বৰষুণডালে চব চেচ কৰি দিলে মানে আন্ধাই মুন্ধাই ভিডিঅ' বনাব লগা হৈছে চাচোন মানে ইয়াত কিবা আপোনালোকে চাগে হেড তেৰিকা ইয়াত মই ভিডিঅ' নবনাওঁ আৰু পিছত ঘৰত কৈ আছোঁ চব কথা ওচৰে পাছৰে আপোনালোকে চাব পাৰে প্ৰসাদ দিব আৰু খাই গৈ যাম কাইলৈহে চাগে পাতিব আৰু বৰষুণ এতিয়া দিব আৰু প্ৰসাদ অকণমান ডেক'ৰেটটো দেখাই দিওঁ আৰু মই ভিডিঅ'টো মিউট কৰি দিব লগা হ'ল কিবা বিশেষ কাৰণত আৰু মই কালি আহি পেলাই মানে ভিডিঅ'টো এড কৰিম বুলি ভাবিছোঁ চ' ভিডিঅ'টো এড কৰি দিওঁ চ' যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব তে এইটো ভিডিঅ' সামৰি দিছোঁ বাই বাই